তো গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা হ'ল, শুই উঠিলোঁ আৰু বহুত দিনৰ মূৰত মানে এটা ব্লগ দিবলৈ ওলাইছোঁ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকৰ খবৰ ভাল নাই? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। তো মই আছোঁ গুৱাহাটী পাণ্ডুত। তো এনেকৈ ৰুমত আছোঁ, এতিয়া শুই উঠিলোঁ। শুই উঠি এনেকৈ ঘৰত বাৰু মই বিচনা এনেকৈ নুতুলোঁ। এতিয়া মানে ইয়াততো কোনেও মোক বিচনা তুলি নিদিয়ে, তো সেইকাৰণে নিজে উঠাব লগা হৈছে। চব নিজেই কৰিব লাগে। তো এনেকৈ মানে জীৱন কটাই আছোঁ আৰু। তো মানে বহুত দিনৰ মূৰত ব্লগ এটা দিবলৈ ওলাইছোঁ। মানে আপোনালোকে ছাপোৰ্ট কৰিব, মানে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো হ'ল আমাৰ কিটচেন ৰুম। বৰ্তমান মানে খানা চানা বনোৱা নাই। তো ঘৰত হ'লে মায়ে খানা চানা ৰেডি কৰি থৈ দিলে হয়। এতিয়াতো ইয়াত যাতে ৰুমত আছোঁ, নিজে বনাই খাব লাগিব। আৰু এইফালে বাহিৰত আহিলোঁ ব্ৰাছ কৰি। তো বাহিৰত এনেকুৱা পৰিৱেশ, আমাৰ অফিচ এইটো। তো কি কৰোঁ কি নকৰোঁ এইবিলাক আপোনালোকক দেখাই থাকিম। ফাইনেলি আপোনালোকে কি কৰোঁ মই কি নকৰোঁ আপোনালোকে নাজানে। তো এনেকৈ সদায় আহি ৰেল লাইনত মই বহি থাকোঁ। ৰাতিপুৱা টাইমত ব্ৰাছ কৰিব ওলাই আহি ৰেল লাইনতে বহোঁ। তো ভাল লাগে মানে ৰ'দটো ওলাই থাকিলে ঠাণ্ডাৰ দিনত। তো গাঁৱৰ ফালে বাৰু বহুত ঠাণ্ডা, ইয়াত ইমান এটা ঠাণ্ডা নাই। তো গাঁৱত গ'লেতো পূৰা একদম কঁপি থাকিব লাগে। ৰাতি হ'লে ব্লেংকেট চেংকেট লৈও মানে কি কঁপি থাকিব লাগে। তো এনেকৈ আছোঁ আৰু ঘৰত যাওঁ মাজে মাজে, আপোনালোকে গমেই পায়, গাঁৱৰবিলাকেতো গমেই পায় বাৰু। তো এতিয়া গা পা ধুওঁ আৰু। চ' ফাইনেলি গা পা ধুই ৰেডি। তো ইয়াত আমাৰ ঘৰত যিটো বস্তু নাই, ইয়াত গিজাৰ চিজাৰ আছে, গৰম পানী দিয়ে গাটো ধুই ল'লোঁ। তো এনেকৈ গা পা ধুই মানে গা চা মচি কিনে এতিয়া ৰেডি হৈ ল'ম। খানা পিনা মানে কি, খানাটো বনাই থৈ দিছিলোঁ, এতিয়া বাপি চাব দিছোঁ। সি মানে কি অলপ লগৰ যিজন আছে মানে, যিজনৰ নাম বাপি হয়, ৱেষ্ট বেংগলৰ হয়। তো মানে সি খানা চানা ৰেডি কৰিব কিজানি। খানা আৰুনো কি, সুদা ভাত আৰু আলু পিটিকাই দেখা। দুপৰীয়া মানলৈকে কিবা ভাবিম আৰু। তো এনেকৈ চুলিৰ লুকটো আপোনালোকে কওক, চুলি মানে দীঘল কৰিলে মোক ভাল লাগে নে চুলি কাটা কৰিলে ভাল লাগে? তো এনেকৈয়ে কাপোৰ চাপোৰ পিন্ধি ৰেডি, অলপ বডি স্প্ৰে মাৰি ল'লোঁ। তো অলপ ভাল লাগে আৰু নিজকে ধুনীয়া অলপ গোন্ধ ওলাই থাকিলে। তো এনেকৈ আছোঁ আৰু গাইজ, কি কৰিব। তো এতিয়া ভাত খাম আৰু এনেকৈ কাপোৰ চাপোৰ থৈ দিছোঁ আৰু চুলিকেইডালো শুকাই ল'ব লাগিব। ৰ'দত যাই কিনে অলপ खाना हो ही गया बस। अरे ऐसे नहीं करते क्या, ऐसे ही करते नहीं छोटा करके लंबा करके। कल रात को जो कटा था। अरे लंबा अच्छा नहीं है। अरे इसका बात सुना अभी। क्या अच्छा नहीं है बोलो? क्या बात अच्छा नहीं है बोलो? क्या अच्छा नहीं है बोलो? प्याज अच्छा नहीं है। और हमार खाना रेडी। তাৰমানে ৰাতিপুৱা হৈছে, এইকাৰণে আলু পিটিকাই দি আজি ভাত খাম বুলি ভাবিছোঁ। তো দুপৰীয়া বনাম কিবা। हाँ आजकल ऐसा ही हो रहा है, आजकल। ये हमारा किचन लोग। अंडा है मेरे पास, ऑमलेट बनाएगा, लोकल अंडा बनेगा तो अच्छा होगा। एकदम से पीएस तो होगा ही। नहीं लोकल अंडा है মানে কি হৈছে কথাটো, আলু পিটিকা আৰু কিবা বেলেগ খাওঁ। তো ঘৰৰ পৰা আনিছিলোঁ কণী দুটা, লোকেল কণী, এতিয়া ফ্ৰিজত থোৱা আছে। এই দুটা লৈ ল'লোঁ, ফ্ৰিজ বন্ধ কৰিলোঁ। তো পূৰা ভাতত খাই ৰেডি হয় মানে কি ক'ম আৰু, তিহৰ খাই ল'লোঁ। তো বিশেষ কাম নাই আৰু। ফাইনেলি মই আপোনালোকক দেখুওৱা নাছিলোঁ মই কি কাম কৰোঁ নকৰোঁ। তো
মই আছোঁ ৰেলৱে টেকনিচিয়ান কাম কৰি ব্ৰেক মেচিন ডিপাৰ্টমেণ্টত। এফালে এইবিলাক মেচিন চেচিন দেখিছে, আমাৰ মেচিন বাৰু তাতে আছে। এই দুটা মেচিন আমাৰ হয়। মই গৈ কিনে দেখাই দিম আৰু মেইনটেনেঞ্চ কি কৰোঁ আমি। ঠিক আছে, তো এইফালে আহে মোৰ দোস্তিয়ে বাপিয়ে। বাকী এনেকৈ এনেকৈ পৰি থাকোঁ আৰু ইয়াতে বাহিৰত অলপ টাইম ওলাই আৰু এই ৰ'দটোত গা চা ধুই ঠাণ্ডা লাগছে অলপ, মানে গা চা ধুই ঠাণ্ডা লগাৰ পিছত ৰ'দ পোৱালোঁ। এতিয়া দিনটো পথাৰতে বাহিৰতে পৰি থাকিম আৰু দেখাম দিনটো কি কি কৰোঁ। এতিয়া আমাৰ অফিচটো একচুৱেলি এফালে আহে, এফালে ঠিক আছে। दुपहरिया करने की बात आने वाला है। दोपहर के लिए क्या लाओगे खाने के लिए? खाने के लिए तो चिकन आता है। चिकन चिकन बढ़िया से बनेगा। और कुछ चिकन के साथ कुछ तो चिकन के साथ जो सब्जी बनाएगा। सब्जी पापड़ पापड़ की पापड़ है, सब बेगन बेगन का चॉप बनाते हैं। हाँ वही ठीक है, तुम जाओ निकल जाओ बजार करके लेके आओ। मैं ইয়াতে আছোঁ, মই নাযাওঁ বজাৰ কৰিব, বাপী বজাৰ কৰিব গ'ল। তো বাপী বজাৰ কৰি আনিলে। ये क्या है? फुल कॉफी। हाँ ধুনিয়া নিয়ে আসছি, সিম নিয়ে আসছি। এটু কি? সিম বলো আমার বেঙ্গলের ভাষা। সিং ওরা এইটো আমার বেঙ্গলি বলে টমেটো বলে। पार्ट रेडी चिकेन আছে কাটি করে দিতে হবে। ওকে চিকেন তো মোটামুটি খানা মানে আঞ্জা রেডি, মাংসৰ আঞ্জা রেডি হলে ভাত আঞ্জা হৈছে, মাংসটো এইটো বেলেগ। বাকী কি কৰি আছে? থাল হ্যাঁ থাল দিতেছি। बर्तन धो रहे हो? हाँ ठीक है। पानी टंकी में भरा दिए? हाँ भर दिया। खाना वैसे और क्या बनाओगे? और क्या बनाएंगे तुम बोलो, तुम्हारा मर्जी है। क्या बना? बैंगन फ्राई करेंगे। हाँ हो गया, अच्छा लगता है तो। बैंगन फ्राई करते हैं। तो एक बैंगन लेके आओ, तो इधर काट दो, ठीक है। बाकी तो ये पानी भरा रहा है। মই হিন্দীত কিয় কৈ আছোঁ, তাৰ লগত কথা পাতি পাতি মই ব্লগটো হিন্দীতেই কৈ দিলোঁ। ইফালে বলক কি কৰিম আৰু ভাত তাত খাই মানে এতিয়া অলপ টোপনি মাৰোঁ। বাকী আজিলৈ বাই বাই। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'। আশা কৰোঁ মানে কি আপোনালোকে চাই ভাল পাব, আৰু পাৰিলে মই ডেইলি ভিডিঅ' দিব চেষ্টা কৰিম। তো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব। তো আজিলৈ বাই।